মঙলদৈ লখুৰীচৰত বাঘৰ আতংক। বাঘৰ আক্ৰমণত দুটা পশুধনৰ মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। এইফালে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে বাঘৰ খোজৰ চিহ্ন। আতংকিত স্থানীয় ৰাইজে বন বিভাগক খবৰ জনাইছে যদিও ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগ। বাঘটোৱে ওচৰৰে জাৰণি এখনত অৱস্থান কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। যোৱা কিছুদিনৰ পৰা উক্ত অঞ্চলত বাঘ থকা বুলি লোকসকলে সন্দেহ কৰি আছিল যদিও কোনেও বাঘ স্বচক্ষে দেখা পোৱা নাই। খোজ আৰু পশুধন খোৱাৰ লক্ষণ দেখি সেয়া বাঘ বুলি সন্দেহ কৰিছে, যাৰ ফলত অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে। সেয়ে স্থানীয় লোকে বিচাৰিছে উক্ত অঞ্চলত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰক আৰু আতংকৰ পৰা মুক্ত কৰক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম ইণ্ডিয়া। হৈছিল ইয়াৰ আগত প্ৰায় 12-14 দিন আগতে আন এঘৰ মানুহৰ গৰু এটা তেনেকৈ খাইছিল, কিন্তু চৰকাৰৰ লগত যোগাযোগ কৰাৰ পিছতো প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ পিছতো একো সহানুভূতি পোৱা নাই। ইয়াত আমি গৰু দুটা আমাৰ ইয়াতে থৈ দিয়ে আছে। ইতিমধ্যে আমি বন বিভাগক খবৰ কৰিছিলোঁ, এতিয়ালৈকে তেওঁলোকে একো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে তেওঁলোকে আমাক ইমান মানুহবিলাক আছোঁ, আমি ইয়াতে ৰাইজ আছোঁ, আমাৰ ইয়াতে খেতি বাতি কৰি কিবা জীৱিকা নিৰ্বাহ কৰি আছোঁ আমি। গতিকে বন বিভাগক আমি জনাওঁ, তেওঁলোকে যেন আমাক এই ব্যৱস্থাৰ পৰা উদ্ধাৰ কৰে। বাঘটো আমাৰ ওচৰতে থকা বুলি আমি সন্দেহ কৰিছোঁ। ওচৰতে অলপ হাবি আছে, এইখিনি এইফালে এই হাবিখিনিত থকা বুলি আমাৰ গম পাইছোঁ অলপমান। গতিকে বন বিভাগে ব্যৱস্থাটো ল'লে আমি শান্তি পাম। যোৱাকালি আমি সন্ধিয়া গৰু গাই আমি ইয়াতে বান্ধি পেলাই ঘৰলৈ গুচি গ'লোঁ। ঘৰত যাই আহি আমি ৰাতিপুৱা আজি আহি দেখা পাইছোঁ মোৰ দুটাকৈ গৰু বাঘে খাইছে। ইয়াত বাঘে খোৱা বুলি এইটো কাৰণতে কৈছোঁ, আমি ডিস্কভাৰী চাই থাকোঁ, তাতে বাঘে যেনেকৈ গৰুবিলাক খায়, গলত মানে কি ডিঙিত ধৰি লৈ মানে তাৰ টেষ্টটো গোটেইখিনি চুহি খায়, ঠিক তেনেকুৱা ধৰণে খাইছে। আৰু তাৰপিছত বাঘটো আমি গৰুটো খাবলৈ আহোঁতে যিটো ৰাস্তাদি আহিছে তাত আমি খোজবিলাক সম্পূৰ্ণভাৱে আমি দেখা পাইছোঁ। তাৰ পৰা ইয়াৰ টেষ্টটো খাই উঠি আকৌ নেক্সট আন এটা ৰাস্তা দি মানে গৈছে, তাতো আমি খোজবিলাক দেখা পাইছোঁ। আৰু আমাৰ ৰাইজৰ মানুহ আজি আহি গোটেইবিলাকে মানে তদাৰক কৰোঁতে মানে ওচৰতে অলপ হাবি আছে, এই হাবিৰ মাজত বাঘটো থকা বুলি অনুমান কৰিছে। অনুমান কৰাৰ কথাটো আছিলে এনেকুৱা, তাত মানে বহুত দুৰ্গন্ধ চেন ওলাইছে, কুয়া চেন ওলাইছে, কিন্তু মানুহখিনি আৰু আগবাঢ়ি যাবলৈ সাহস নকৰিলে। সকলোৱে ভয় খাইছে, যিহেতু আমাৰ হাতত কোনো তেনেকুৱা মানে তেওঁলোকৰ ওচৰত যাব পৰা আমাৰ যা যোগাৰ একো নাই।